মানে জামে কৰি আছে বেছি ওচৰত নাহিব হা একদম গোটেই পাথৰ পৰিলে আকৌ আমাৰ নাম দুখ পাব যাওক যাওক পুৰা মলাই খা এই বেলা কোৱাই নমৰিলে মানে কথাটো পুৱাই আহিছে চাহ তাহ খাইছে তাৰপিছতে ৰিংটো অলপ টেৰা হৈ আছিল এই আগতে ৰিং নমা ৩-৪ দিন হৈছে আজি অলপ ৰিংটো মিলাই ফালে ক'ৰবাত মিটিং আছে মিটিঙত যাম একবেলা কাম কৰিম বুলি এইটো আহিছে আহি ফালে কৰি আছে এতিয়া মোটামুটি 11:30 এনেকুৱা হৈছে হোৱা সময়তে এতিয়া ওলাব আৰু মানুহটো ওলাব এতিয়া খানা খাব যাব এনেই অৱস্থাত দুই চাইডৰ পৰা এইটো ধুই গেছে নামি গেছে বস্তুটো দুই চাইডৰ পৰা নামাৰ লগে লগে এইটো মানুহটো আৰু পুট গেলে টানি আছো ওপৰৰ ক'ত পুটা মানুহটো টানি ওলাব নোৱাৰা হ'লো এনেকুৱা হাৰ মানি এতিয়া নামিল একেবাৰে নামিয়ে গেল আৰু এজন মানুহ আহিছে আইফালে ওলাব কাৰণে চেষ্টা লৈছিল তাকো অলপ ধৰি ফুটা নাই সি একদম হাফা ধৰি খাই আকৌ জখলাৰ মাজেদি ওপৰত আহি গৈছে এনে এইখিনিয়ে হৈছে হা ঠাইখিনি কি নাম ঠাইখিনি এইখিনি পশ্চিম ওপৰখুটি হয় আৰক্ষীয়ে চেষ্টা কৰি আছে হয় এতিয়া চবেই নিয়ম চৰো আছে আৰক্ষীবিলাকো গোটাই আছে ৰাইজে দুনিয়াৰ ৰাইজে আহিছে এতিয়া ঘৰতে আমাৰ বহুত মনৰ দুখ এনেকুৱা হৈছে এতিয়ালৈ পাৰা নাই উঠাব হয় মোৰে ঘৰ এইটো তেখেতৰ ঘৰ অলপ দক্ষিণে আছে অলপ আগত ৩-৪ ঘৰ তলত আছে তেখেতৰ ঘৰ কিমান দিনৰ পৰা খান্দি আছো কোৱাটো হা কিমান দিনৰ পৰা কোৱাটো খান্দি আছে এইটোতো মোটামুটি হৈছে 1 মাহ মান হৈছে কোৱাটো কিমান দিনৰ পৰা খান্দি আছে হয় এইটো হেৰি যাত্ৰাটো আমি কৰাটো বহুত দিনেই হৈছে হৈছে 1 মাহ মানেই হৈছে কোৱা খান্দি হয় খান্দি আছে খান্দি এতিয়া 2টা ৰিং ক্লিয়াৰ আৰু এটা নমাই কাম কৰিব বুলি আৰু লাষ্টতে এনেকুৱা হৈ গ'ল ফাৰ্ষ্টৰ পৰা ঠিকেই আছিল এনেকুৱা হৈছে আপোনাৰ ঘৰ হয় মোৰে ঘৰ মোৰ দিল্লীৰাম কুইকেল হয় মোৰে ঘৰ ময়ে আছো সন্মুখত দেখাতে ঢুকাই হৰাই গেল মানুহটো আৰু উপায় নাই কিহৰ পানী খায় এতিয়া বৰ্তমান টেপৰ খাই আছো কুঁৱা খান্দি আছিল কেইদিনমান আগৰ পৰাই কুঁৱা খান্দি আছিল পিছে আজি যোৱাকালি আৰু তাৰ আগদিনাটো গেপ কৰিছে বৰষুণৰ কাৰণে আজি 2টা ৰিংটো দি থোৱা আছিল পিছত আজি আকৌ ৰিং মানে সেইটো মিলাই ফালে আৰু এটা ৰিং দিম বুলি আজি কাম কৰিব আহিছিল আৰু বিশেষ আৰু কাম কৰোঁতে আজি সেই হৈ গ'ল মানুহজন মানে ভিতৰতে মাটি পৰি ফালে এতিয়া ফুটা গ'ল কেইজন মানুহ কাম কৰি আছে মানে এজন ওপৰত দুজন তলত এজন তেখেত নিজে ঠিকাদাৰ আছিল নিজে মানে আমি কৈছিলোঁ মানে পাৰিব হয় মই আগতো বনাইছোঁ মই পাৰিম পিছে আমি ঠিকা দি দিছোঁ নিজে ঠিকাদাৰ নিজে খান্দিছে নিজে এতিয়া এই হ'ল কি নাম আছিল থাপা কাঞ্চু বুলি জনা যায় ধনবাদ থাপা 45-50 মান হ'ব নেকি একজেক্ট ক'ব নোৱাৰি আৰু মানে এতিয়া কি অৱস্থা আছে মানুহ এতিয়া নাই নেকি মানুহজন এনেকুৱা লাগি আছে নাই নেকি এতিয়া আৰু ৰেস্কিউ কৰি আছে হয় না এতিয়া কোন উপস্থিত হৈছে আৰক্ষী আহিছে হয় আৰক্ষী আহিছে মিডিয়া কৰ্মীসকল আহিছে ইফালে আমাৰ যিমান আছে আমাৰ EM আহিছে EM ছাৰ আহিছে দিনত কেইটামান বজাত হৈছে ঘটনাটো 11:40-50 সেনেকুৱা সময়ত হৈছে কিন্তু এতিয়াও উদ্ধাৰ কৰিব পৰা নাই এতিয়া কৰি আছে তাতে এওঁলোকৰ 2জন খান্দা মানুহ আছিল মানে মাটি ওলোৱা মানুহ আছিল 2জন আৰু নিজে এজন ঠিকাদাৰ মেইন ঠিকাদাৰ সিয়ে খান্দি আছিল আৰু তাৰপিছত 3জনী আছিল তাতে তোমাৰ নাম কি মোৰ প্ৰকাশ কুইকেল হয়